নমস্কাৰ আমি যেহেতু মুদ্ৰাৰ চাহিদা কি আমি গম পালো নহয় জানো আজি আমি পঢ়িম মুদ্ৰাৰ যোগান কি চাহিদা কি মানুহে যিমান পৰিমাণৰ মুদ্ৰা হাতত ৰাখিব বিচাৰে হেতুৱে চাহিদা মুদ্ৰাৰ চাহিদা হয়নে তা মুদ্ৰাৰ যোগাননো কি প্ৰশ্নটো এনেদৰে হ'ব পাৰে মুদ্ৰাৰ যোগান কি লগতে আছে মুদ্ৰাৰ যোগানৰ প্ৰসংগত M1 M2 M3 আৰু M4 ৰ তাৎপৰ্য ব্যাখ্যা কৰা ঠিক আছে কোৱেশ্চনটো এনেদৰে যদি হয় উত্তৰটো লিখিব লাগিব কেনেকে যে কোনো এটা নিৰ্দিষ্ট সময়ত এটা অৰ্থনীতিত জনগণৰ হাতত থকা মুঠ মুদ্ৰাৰ পৰিমাণকে মুদ্ৰাৰ যোগান বোলা হয় বুজি পাইছানে মুঠ যিমান পৰিমাণৰ মুদ্ৰা থাকিব তাকে মুদ্ৰাৰ যোগান বোলা হয় অৰ্থাৎ এখন দেশত যিমান পৰিমাণৰ মানুহ থাকিব সেই মানুহৰ হাতত থকা মুঠ মুদ্ৰাৰ পৰিমাণে হৈছে মুদ্ৰাৰ যোগান ঠিক আছে নে 1977 ত RBI মানে গম পাইছানে কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বেংকৰ কথাখিনি পঢ়ামগে কিন্তু মই মুদ্ৰাৰ চাহিদা যোগান একেলগে বুজাবলৈ চেষ্টা কৰিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া জানাই চাগে 1977 ত কি হৈছে RBI মুদ্ৰাৰ যোগান পৰিমাপ কৰিবৰ কাৰণে M1 M2 M3 আৰু M4 এই ধাৰণাটো ব্যাখ্যা কৰিছিল আৰু ইয়াত M1 মানে কি কৈছে এটা মনত ৰাখিব লাগিব আৰু M1 মানে হৈছে জনগণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ প্লাস চাহিদা আমানত প্লাস RBI থকা অন্যান্য জমাসমূহ RBI মানে ৰিজাৰ্ভ বেংকত যিমানখিনি জমা থাকিব সেইখিনি ফৰ্মুলা M2 কি কৈছে M1 মানে M1 ত গুটেখিনি কথা জনগণৰ হাতত থকা মুদ্ৰাৰ পৰিমাণ চাহিদা আমানত RBI থকা অন্যান্য জমা প্লাস ডাকঘৰত থকা সঞ্চয় বেংক জমা এই গুটেখিনি মিলি কি হ'ব M2 হ'ব ঠিক আছে M3 হৈছে M1 প্লাস বাণিজ্যিক বেংকত থকা স্থিৰ জমা বাণিজ্যিক বেংক মানে কি জানা এইখিনি পঢ়ামগে পিছত জাস্ট এটা ফৰ্মুলা হিচাপে মনত ৰাখিবা M4 মানে হৈছে M3 প্লাস M4 M3 প্লাস ডাকঘৰত থকা মুঠ জমা এইগিটা মিলি কি হ'ব চাহিদাৰ মুদ্ৰাৰ যোগান হ'ব